ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক আজি 31 পৃষ্ঠাৰ মণিশলাৰ মণিৰ সংখ্যা চাই সংখ্যাবোৰ লিখোঁ আহা শিকাই দিম। ইয়াত সংখ্যাবোৰ আছে 51 পৰা 60 লৈ। ইয়াত মণিশলাত মণি চাই আমি সংখ্যাটো খালী বাকচত লিখিম। ইয়াত এটা কৰি দিছে। ইয়াত মণিশলাটো চাম মই এককৰ ঘৰত 1 এটা আছে, সেইকাৰণে ইয়াত কি লিখিছে 1 1 1 2 3 4 5 5 10 5 10 1 51 লিখিছে। ইয়াত মই এটা কৰি দিছোঁ চোৱা। ইয়াত মণিশলাত এককৰ ঘৰত 1 2 3 3 1 দশকৰ ঘৰত কি আছে 1 2 3 4 5 5 10 5 10 ইয়াত খালী ঘৰত কি লিখিম 5 10 3 5 10 3 পাইছোঁ। ইয়াত খালী ঘৰত 5 10 3 লিখিম। ইয়াৰ তাৰপিছৰটো চোৱা। এককৰ ঘৰত আছে 1 2 3 4 5 6 7 8 9 9 1 আকৌ দশকৰ ঘৰত আছে 1 2 3 4 5 5 10 5 10 9 গতিকে সংখ্যাটো মই কি লিখিম 5 10 9। ইয়াৰ মণিশলাৰ মণি চাই আমি বাকীবোৰ মই ইয়াতে কৰি দিম, তোমালোকে চাই ল'বা। 5 10 2 তাৰমানে এককৰ ঘৰত 2টা আছে আৰু দশকৰ ঘৰত 5টা আছে। 5 10 2 52 ইয়াত মই 52 লিখিলোঁ। 5 10 3 ইয়াত কি লিখিম 3টা ইয়াতে মণিশলাত 3টা আছে, ইয়াতে 5টা আছে। এককৰ ঘৰত 3টা আছে, দশকৰ ঘৰত 5টা আছে। গতিকে 5 10 3 1 5 10 3 53। ইয়াত মণিশলাৰ এককৰ ঘৰত 4টা আছে, 1 2 3 4 ইয়াতে আছে 1 2 3 4 5 5 10 4 5 10 4 1 5 10 4 54। ইয়াত আছে 5 10 5 5 10 5 55। ইয়াত আছে 5 10 6 5 10 6 56 5 10 7 5 10 7 57 5 10 8 5 10 8 58 5 10 9 5 10 9 59। ইয়াত আছে এককৰ ঘৰত একো নাই, সেইকাৰণে 0 1 আৰু দশকৰ ঘৰত 6টা আছে 1 2 3 4 5 6 এই 6 10 60 এইটো কৰি দিয়া আছে। তাৰপিছৰটো চোৱা। মণিশলাৰ মণি গণি চাই সংখ্যা লিখা। ইয়াত মণি একক আৰু দশকৰ ঘৰত কেইটা মণি আছে সেইটো গণি আমি তলৰ খালী বাকচত লিখিম। এককৰ ঘৰত এটা আছে, গতিকে 1 লিখিছে। দশকৰ ঘৰত কিমান আছে 5টা আছে 1 2 3 4 5 সেইকাৰণে 5 10 লিখিছে। 5 10 1 51। ইয়াত মই এটা কৰি দিছোঁ।